জেস্মি, হয় পাপা। আজি তুমি মোক তোমালোকৰ জাতীয় পতাকা যিটো কবিতা আছে সেই কবিতাটো তুমি মোক পঢ়ি শুনাব লাগিব। কোৱা, পাৰিবানে বাৰু? হয় পাৰিম। গোৱাচোন বাৰু। আমাৰ জাতীয় পতাকা তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। পাৰিছা, বহুত সুন্দৰ হৈছে। বাৰু তোমাক এতিয়া এই কবিতাটোৰ ওপৰত কেইটামান প্ৰশ্ন সুধিম, তুমি প্ৰশ্নকেইটাৰ মোৰ উত্তৰ দিব লাগিব। আৰু হ'বনে বাৰু? হ'ব পাপা। প্ৰথমে কোৱা, আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা আছে? তিনিটা। শুদ্ধ উত্তৰ। তাৰপাছত আছে, আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা কি কি তুমি ক'ব পাৰিবানে বাৰু? গেৰুৱা, শুকুলা আৰু শ্যামল। হৈছে, শুদ্ধ। এতিয়া কোৱাচোন বাৰু, আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো কি? আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো শ্যামল। হৈছে। বাৰু তুমি কোৱাচোন, অশোক চক্ৰটো জাতীয় পতাকাখনৰ কোনটো ৰঙৰ মাজত আছে? শুকুলা ৰঙৰ মাজত আছে। সুন্দৰ। বাৰু এতিয়া কোৱাচোন যে আমাৰ জাতীয় পতাকাখন ক'ত নাচি থাকে? নীল আকাশত। ধুনীয়া হৈছে। আৰু এই যে আমাৰ জাতীয় পতাকাখনৰ কবিতাটি, সেই কবিতাটি কোনে লিখিছে, তেখেতৰ নাম তুমি? জানো, কবিতাটোৰ কবি নৱকান্ত বৰুৱা। পাৰিছা, ঠিক আছে বাৰু। আজি তোমালোকৰ এই 5 নম্বৰ যিটো পাঠ আছে সেইটো আজি তুমি পঢ়ি শুনালা, আৰু তোমাক অহা কাইলৈ তোমাক অন্য এটা পাঠৰ পৰা তোমাক প্ৰশ্ন সুধিম দেই।